100 বিঘা ভূমিত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী যুৱকৰ সমাজৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে যুৱক দুজন প্ৰায় 100 বিঘা ভূমিৰ কৃষি কৰ্মৰ জৰিয়তে নিজকে একগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে আন 10জন নিবনুৱা যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে চতিয়াৰ খনাগুৰি নিবাসী প্ৰতিষ্ঠিত কবি শিক্ষিত যুৱক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা চাকৰিৰ মনোবৃত্তি পৰিত্যাগ কৰি কৃষিকেই মূল চালিকা শক্তি হিচাপে গ্ৰহণ কৰা চতিয়াৰ খনাগুৰিৰ ভাতৃদ্বয় যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু অন্নদা শংকৰে জামুগুৰিহাটৰ ইটাখোলা অঞ্চলৰ চেঙাবাৰীত বাজিকৰ নামাকৰণৰ এই কৃষি পামখনত ঋতু অনুসৰি কৰি আহিছে ভিন ভিন খেতি বিশেষকৈ ধান তামোল আলু মটৰ আৰু বিদেশতো বৰ্তমান সমাদৃত ৰঙালাও খেতিক প্ৰাধান্য দিয়া এই দুই যুৱ কৃষকে এইবেলি ৩৮ বিঘা মাটিত উন্নত প্ৰজাতিৰ আলু খেতি কৰি ১৩০ টন আলু উৎপাদনৰ লক্ষ্য বান্ধি লৈছে ইতিমধ্যে ইয়াৰে উৎপাদিত ৩৫ টন আলু ট্ৰাকেৰে ৰপ্তানি হৈছে সুপ্ৰতিষ্ঠিত কোম্পানী আৰু বিভিন্ন স্থানলৈ ২০০৪ চনতে ২২ বিঘা মাটিত শুভাৰম্ভ কৰা তেওঁলোকৰ কৃষি পামখন বৰ্তমান ১০০ বিঘালৈ সম্প্ৰসাৰিত হৈছে দুয়োগৰাকী যুৱ কৃষকে এই কৃষিভূমিত ঋতু অনুযায়ী বিভিন্ন শাক পাচলিৰ খেতি কৰাৰ লগতে ২০ বিঘা মাটিৰে আৱৰা এখন আছে তেওঁলোকৰ তামোল গছৰ বাৰী ইয়াৰ উপৰি এইবেলি ১২ বিঘা মাটিত মটৰ মাহৰ খেতি কৰাৰ উপৰিও উন্নতমানৰ গাহৰি আৰু লোকেল মুৰ্গী পুহিও যথেষ্ট লাভান্বিত হৈছে দুই ভাতৃ যুৱ কৃষকে উন্নত প্ৰজাতিৰ আলু ৰঙালাও আৰু গাহৰি মুৰ্গী পালন কৰি বহিৰাজ্যলৈ প্ৰেৰণ কৰি নিজকে একগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টাৰ ক্ৰতি নকৰা দুই ভাতৃয়ে কৃষিকৰ্মৰ জৰিয়তে লাভৱান হোৱা ধনৰ অংশৰে বাজিকৰ কৃষি পামখনক অধিক সম্প্ৰসাৰিত কৰিবলৈ অব্যাহত ৰাখিছে প্ৰাণপণে চেষ্টা কৃষিকৰ্মৰ জৰিয়তে নিজৰ আৰ্থিক ক্ষেত্ৰখন টনকিয়াল কৰিবলৈ সক্ষম হোৱা চতিয়াৰ এই দুয়োগৰাকী শিক্ষিত নিবনুৱা যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ আৰু তেওঁৰ ভাতৃ অন্নদাই চাকৰিৰ আশা পৰিত্যাগ কৰি কৃষিকৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হৈ পৰিয়াল ভৰণ পোষণ দিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে দুয়োৰে মাজৰ জ্যেষ্ঠ ভাতৃ এগৰাকী যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতাই কৃষিকৰ্মৰ সমান্তৰালকৈ কাব্য চৰ্চাও অব্যাহত ৰাখি নিজকে এগৰাকী সুকবি হিচাপে কাব্য জগততো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে সেইটো আচলতে আমি খেতি কৰি কৰি তাৰ খেতি উৎপাদিত যিবোৰ সামগ্ৰী সেইবোৰ বিক্ৰী কৰি আমি সেই লাভাংশৰে আচলতে আমি মাটি বহাই বহাই গৈ আছিলোঁ ঠিক তেনেকৈ মাটি বহাই বহাই আজি এইখিনি পৰ্যায় পাইছোঁহি আৰু আমাৰ ফাৰ্মখন এইখিনি পৰ্যায় পাইছোঁহি আচলতে অকল মই বুলিয়েই নহয় মোৰ ভাইটি সমান্তৰালভাৱে আমি দুইজনেই আমি অশেষ কষ্ট কৰিছোঁ যিহেতু আমাৰ ট্ৰেডিশ্যনটো খেতি আছিলে ককা দেউতা এজন খুব ভাল খেতিয়ক আৰু আছিল আৰু দেউতা যদিও কৰ বিভাগত চাকৰি কৰিছিলে তথাপিও দেউতাই খেতি কৰিছিলে গতিকে সেই তেনেকৈ আমি প্ৰেৰণা পাই আচলতে আমি অন্য কথা একো নাভাবি চাকৰি তাকৰিৰ কথা একো নাভাবি খেতিতে মনোনিৱেশ কৰিলোঁ আৰু খেতিতে মনোনিৱেশ কৰাৰ কাৰণে আচলতে আজি এনেধৰণে আমি খেতি কৰিব পাৰিছোঁ চাগে আৰু এটা কথা আপোনালোকৰ যোগেদি মই অনুৰোধ কৰোঁ আপোনাৰ খিলঞ্জীয়া খেতিয়কখিনিক অন্ততঃ এই টোল টেক্সটো যাতে দিব নালাগে টোল গেটত যাতে অকণমান ৰেহাই দিব লাগে যিহেতু চাকৰিয়াল কিছু সংখ্যক চাকৰিয়ালক আমি টোল গেটত ৰেহাই দিয়ে ঠিক তেনেকৈ যিখিনি খিলঞ্জীয়া খেতিয়ক সেইখিনিক যাতে টোল গেটত অকণমান তেওঁলোকক যাতে ৰেহাই দিয়ে এখন কাৰ্ড দিয়ে কাৰণ চাওক উৎপাদিত সামগ্ৰী অকণমান মাটিত কিছুমানে খেতি কৰি বজাৰখনলৈ গাড়ী এখনত যদি লৈ যায় তাতে যদি টোল দিব লাগে সেইটো তেওঁলোকৰ লাভটো কি থাকে গতিকে এই ক্ষেত্ৰত গভৰ্ণমেণ্টে অকণমান চাব লাগে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট